হাই গাইজ হেপী ফেমিলিলৈ স্বাগতম জনালো অখিল তালুকদাৰ। আজি য'ত যাই আছো এটা মন্দিৰত যাই আছো, মহাদেৱ মন্দিৰত, আৰু আপোনালোকেও আহিব। আৰু এতিয়া গৈ আছো, যাই কিনে কৈ আছো আপোনালোকৰ জাগাটোৰ নাম। আৰু এতিয়া গৈ থাকো, বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰু পিছফালে মোৰ নদীটো আছে, এইটো নদীটো হয় পিছফালে। আৰু এনেকৈ অৰূপ ঠাকুৰীয়াও আহিছে আজি মোৰ লগত। আৰু মন্দিৰলৈকে আহি গলো, আৰু এতিয়া যাই আছো, বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰো। আৰু এনেকৈ আমি যাই আছো, অৰূপ ঠাকুৰীয়া আৰু মই, আৰু এনেকৈ যাই আগত এখন আৰু চকাৰ আছে, চকাৰ নাই দুখন তিনিখন পাৰ হ'ব লাগে। আৰু এনেকৈ গৈ আছো নদীৰ পাৰে পাৰে আমি। আৰু এতিয়া এইটো গোলকপাৰা ৰাস্তা হয়, আৰু এনেকৈ যাই আছো। আৰু ৰাস্তাতে যাব লাগিব, কাৰণ ইয়াতে বানাৰ আৰু শিয়াল বহুত আছে। কাৰণ গধূলিতো আহিবই নোৱাৰি এইটো ৰাস্তাইদি, বানাৰ আৰু শিয়াল মানে বহুতেই আছে। মানে আকলাইতো গৈ আছো আমি। ধুনীয়া ভিউ আপোনালোকে চাব পাৰে। আৰু গাইজ মানে ৰাতিটো আহিবই নোৱাৰি, ভয় লাগে বহুত, মানে দেৱতা চেৱতা ওলাই ইয়াতে। তাৰ কাৰণে আমি দিনতে আহিলো। আৰু কৈছে দেখোন সৰু মানুহ কৈ থাকে, মানে ভূত চুত আছে। আৰু আপোনালোকে গমে পাইছে, কেমেৰাত দেখা পাই আছে আগত এখন চকনখন, আৰু দুখন তিনিখন চকন পাৰ হ'ব লাগিব। আৰু এই এখন চকন আপোনালোকক দেখাই দিলো। তাৰপিছত এতিয়া আৰু এইবিলাক ভয় লাগে, আৰু ৰাতি শিয়াল চিয়াল বানা চানা এইটো চাক পাতি থাকে। আৰু আমি এটা ৰাস্তাই দিয়া গোটেই মানে কাম চাম কৰিব আহিছিলো, এখনো এখন চকন এনেকৈ ভয় লাগে আৰু ৰাতি আহাৰ কাৰণে। গাইজ এতিয়া আহি পালো কেন্দিকুছি, আৰু আপোনালোকে চাব পাৰে এইখনো মানে মোৰ মানে আগত দেখি এইখন পিছফালে আছে এইখন চকনখন, এইখিনি হ'ল কেন্দিকুছি কয়। আৰু পলাশবাৰী হৈ আহিলেও পাব আপোনালোকে, আৰু পলাশবাৰী চাইডেৰে পলাশবাৰী নদীৰ কাণে কাণে আহিলেও পাব এইটো ৰাস্তাটো। মই মন্দিৰটোত আহি গলো আজি। এইটো হ'ল জিৰণি কথা, আৰু এইটো হ'ল এখন চখান, আৰু এইটো ৰাস্তাটো পিছফালে আছে। আৰু মই এতিয়া ধূপ চাকিখিনি লৈ লওঁ। এতিয়া ধূপ আপোনাক লৈ লৈছোঁ, মই মন্দিৰটোত যাই আছো, আৰু আপোনালোকক দেখাই দি আছো মোৰ মন্দিৰটো আছে তাতে। আৰু মই এতিয়া গৈ আছো, আপোনালোকক দেখাই দি আছো। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আহি পালো আমি মহাদেৱ মন্দিৰ, আৰু এইটোৱে হ'ল মহাদেৱ মন্দিৰটো। আৰু এনেকৈ আহি ইয়াত মন্দিৰ পাই গলো, আৰু এনেকৈ আপোনালোকক দেখাই দি আছো। ইয়াৰ পৰা আপোনালোকেও আহিব, ভাল লাগিব, পবিত্ৰ ঠাই আৰু বঢ়িয়া নিৰল ঠাই, আৰু ভাল লাগে। এনেকৈ অৰূপ ঠাকুৰীয়াও আগত আছে, আৰু এনেকৈ গৈ আছো সেই মহাদেৱ পিতা। আৰু এনেকৈ মন্দিৰটো আপোনালোকক দেখাই দি আছো। এনেকৈ ভৰিখন ধুই লোৱা তুমি, আৰু মই ধুই ল'ম। আৰু এনেকৈ পিছফালে আছে মোৰ মন্দিৰটো, আপোনালোকক দেখাই দি আছো। মহাদেৱ মন্দিৰ বঢ়িয়া লাগে, বঢ়িয়া নিৰল ঠাই, আপোনালোকেও আহিব, ভাল লাগে। আৰু জয় ভোলে বাবা। আৰু এনেকৈ ঘৰি ধুই ললো অলপ, মানে ভাল লাগিল। আৰু মহাদেৱ পিতাৰ মন্দিৰত আহি বহুত সুখী পালো, সুখ হ'লো, আৰু জীৱনটোত বহুত ভাল লাগে। আৰু এনেকৈ আৰু মন্দিৰে আপোনালোকে আহিব, ভাল লাগিব। মন চনবিলাক মানে বহুতেই ভাল লাগিব, আৰু আপোনাৰ গাঁৱতে আৰু মুঠতে মনটোৱে আপোনাৰ পবিত্ৰ হৈ যাব। আৰু সেইকাৰণে আপোনালোকে আহিব এই মন্দিৰটোলৈকে, ভাল লাগিব। আৰু ধূপ চাকি জ্বলাই, আৰু কোনো নাই মন্দিৰটোৰ ভিতৰত আজি, তাকে ভাবিছোঁ মানে মন্দিৰটোৰ ভিতৰত সোমাই যাম নে নাযাম, কাৰণ চাকি মানে ধূপটো জ্বলাই দিবতো লাগিবই দেচোন। আৰু ভাবি আছোঁ, এতিয়া মই চাই আছোঁ মানুহ ওচৰত কোনোবা আহিলে কিজানি পূজাৰীটোক মাতি দিম, আৰু নাহিলে আৰু বাহিৰৰ পৰাই চাকি জ্বলাই দি কিনে গুচি যাম। আৰু গাইজ এতিয়া 1983 চনতে এইটো মন্দিৰটো হৈছে, বহুত পুৰণা মন্দিৰ। আৰু আপোনালোকে আহিব পাৰে। আৰু এনেকৈ পিছফালে বঢ়িয়া ভিউ আছে, আপোনালোকক দেখাই দি আছো। আৰু ওচৰতে মোৰ নদীটো আছে, আৰু এইটোৱে হ'ল মন্দিৰটো, এইটো মহাদেৱ মন্দিৰটো আপোনালোকক দেখাই দি আছো। মহাদেৱ মন্দিৰটো এইটো মন্দিৰটো, আৰু আমি ভিতৰত সোমাই যাম। আৰু এনেকুৱা আপোনালোকক এটা ভিউ দেখাই দি আছো, বঢ়িয়া ধুনীয়া ভিউ। পিছফালে মন্দিৰৰ পিছফালে আহিছো, আৰু মানে বহুত মানে মন্দিৰটো আছে যদিও মানে এটা মানে চাইডত আছে বহুত পানী ওচৰতে আছে। আপোনালোকক দেখাই দি আছো মই পানী, মানে মন্দিৰটোৰ কাৰণে আৰু বাচি আছে। আৰু মন্দিৰটো মহাদেৱ পিতা আছে যিহেতুকে, আৰু এনেকৈ বাচি থাকিব। আৰু এনেকৈ আপোনাক দেখাই দিছো, ইয়াতে পানী, ইয়াতে ওচৰতে এইগিলা পানী, এইগিলা নদীৰ পানী। এইটো হ'ল ব্ৰহ্মপুত্ৰটো আপোনালোকক দেখাই দি আছো। আৰু এনেকৈ এইটোৱে হ'ল মন্দিৰটো। ইয়াৰ পৰা বেছি নহয়, ইয়াৰ পৰা এইখিনি আৰু পানী আৰু এনেকৈ আছে আৰু মন্দিৰটো, আৰু আপোনালোকে চাব পাৰে। আৰু মই আহিলোঁ, আৰু ইয়াতে বহা জাগা চাগা আছে, ধুনীয়া ভিউ, আপোনালোকে আহিব। আৰু গাইজ মন্দিৰটোৰ ভিতৰত এতিয়া সোমাই যাম, মানে ধূপ চুপ জ্বলাই দিম। আৰু ইয়াতে ওপৰত দেখি আছে আপোনালোকে, মানে এই ওপৰত বেলগাছতল আছে, আৰু ভাল লাগে। আৰু এনেকৈ ভিতৰত মই সোমাই গ'লোঁ, আৰু ইয়াতে চেণ্ডেল সোমাই থলোঁ, আৰু এনেকৈ ভিতৰত সোমাই যাই আছোঁ। আৰু আকৌ মানে ধূপ চুপ জ্বলাই দিম ধুনীয়াকৈ।
আৰু আপোনালোকেও চাই থাকিব। আৰু এনেকৈ মন্দিৰটো ভিতৰলৈকে সোমাই আহিলোঁ আৰু এনেকৈ বাবাক আপোনালোকক দেখাই দিলোঁ। ময়ো আজি দৰ্শন হৈ ল'ম আৰু আপোনালোককো দৰ্শন কৰাম বুলি ভাবিছিলোঁ। আৰু এনেকৈ দৰ্শন হ'ব আপোনালোকে। এনেকৈ মহাদেৱ বাবাৰ ওচৰত আহি গ'লোঁ আজি। আৰু আপোনালোকে ভিডিঅ'টো চাই কিনে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এটা কথাকে আজি দুইবাৰ ক'লোঁ, কাৰণ আজি মোৰ বহুত মনৰ এটা হেঁপাহ আছিলে মন্দিৰটোৰ আহিবৰ কাৰণে, আৰু আজি আহি গ'লোঁ। এই ভিতৰে গৈছে চাকি জ্বলাই দিব। তো শিলে এনেকৈ গাইজ ধূপ জ্বলাই দি আছে। তো আপোনালোকে চাওক, আৰু আপোনালোকেও আহিব ইয়াতে কেন্দুগুচিত, বহুতে ভাল লাগিলে আমাৰো আহি পেলাই। ধূপ চাকি জ্বলাই দিলোঁ মন্দিৰত, আৰু এতিয়া ঘৰলৈকে গৈ থাকিম। আৰু আপোনালোকে চাইছে, ভিডিঅ'টো চাই আছে আৰু চাই থাকিব। আৰু অৰূপ ঠাকুৰীয়া মানে ভিতৰত নুৰুকে আৰু মোকে দিব দিলে পইচাখন, আৰু ময়ে দি দিলোঁ। এইটো এনেকৈ ময়ে দি দিলোঁ। আৰু এতিয়া ভালে থাকা চবকে, আৰু চবেই ভালে থাকক, আৰু আমিও ভালে আছোঁ, আৰু চবেই ভালে থাকক আশা কৰিলোঁ। বলক এতিয়া ঘৰলৈকে গৈ থাকোঁ। আৰু গাইজ এনেকৈ বহি থাকিলোঁ, আৰু এনেকৈ ভাল লাগে আৰু বহি আছোঁ এতিয়া অকলে আমি। এতিয়া অৰূপ ঠাকুৰে কি ক'ব? মানে গাইজ আহি পেলাই বহুতে ভাল লাগিলে ইয়াতে কেন্দুগুচিত। তো আপোনালোকে আহিব, মন্দিৰটো চাব, মানে বহুত আৰু প্ৰমাণ আছে। এইটো কাৰণে আমি আহিলোঁ, কিন্তু পূজাৰীজনক লাগাল নাপালোঁ, সেই এটা আমাৰ বেয়া লাগিলা। কিন্তু এতিয়া 3টামান বাজিছে, এইটো কাৰণে পূজাৰীজনক ঘৰত গৈছে চাগে, তো এইটো কাৰণে লাগাল নাপালোঁ। তো আপোনালোকে আহিলে ইয়াতে 10টামান বজাত আহিব, 10টা ৰাতিপুৱা 9টামান বজাত আহিলে আৰু লাগাল পাই যাব আপোনালোকে। তো ধুনীয়া পৰিৱেশ এটা, বহুত ভাল লাগিলে আমাৰ আহি পেলাই। আৰু এনেকুৱা আপোনালোকে মন্দিৰত আহি থাকিব, দৰ্শন হৈ থাকিব, তেতিয়া আপোনালোকৰো ভাল লাগিব না কি কয়? আৰু তেতিয়াহে ভাল লাগিব। আৰু এনেকৈ আহি থাকিব আৰু আপোনালোকেও, আৰু ইউটিউবত আজি আমি দিয়ে থাকোঁ ভগৱানৰ মন্দিৰৰ, মানে হয় নে নহয়? আৰু এনেকৈ চাই থাকিব ভিডিঅ'বিলাক আমাৰ। সাবস্ক্ৰাইব কৰি দিব গাইজ, অখিল তালুকদাৰ হেপী ফেমিলি, অখিল তালুকদাৰ সাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব গাইজ। আৰু যোনে নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই আছে, আৰু মানে লগতে আৰু ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু নাকি? আপোনালোকেতো জানেই ছাবস্ক্ৰাইব মানে কি, আৰু বা মেছেজ দিয়া মানে কি, আপোনালোকেতো জানেই। সেইখিনি কৰি দিব আপোনালোকে। গাইজ এতিয়া আমি একদম বেয়া অৱস্থা আমাৰ, পামচাৰ হৈ গ'ল গাড়ী চাড়ী। ইয়াতে মানে ভাল কৰি আছোঁ গাড়ীখন এতিয়া, আৰু গুডু আৰু মই মানে গৈছিলোঁ মন্দিৰত, আৰু আহি থাকোঁতে পামচাৰ হৈ গ'ল। আৰু এতিয়া বৰ্তমান বেয়াই, আৰু এতিয়া আৰু এনেকৈ আহিছোঁ আমি দুটাই, মানে এখন টায়াৰ দোকানখন আহি থাকোঁতে কি হ'ল, পামচাৰ হৈ গৈছে গাইজ। এনেকুৱা জ্বালা পাইছোঁ, তেওঁ অভিলে লৈ আহিছে এনেকৈ, আৰু কিবা কৰি আহিছিল। আৰু তাৰমানে টাংকিৰ ওপৰতে গাড়ীখনতে আছে, টাংকিৰ ওপৰত মানে উঠি কিনে চলাছোঁ মই। আৰু পিছত মই ভাবিছোঁ, একদম পিছতো নহয়, আগত মছজিদত মই ভাবিছোঁ মই টাংকিৰ ওপৰত চলাই কিনে এই দোকানখন আহি গ'লোঁ, টায়াৰ দোকানখনতে টায়াৰ খুলি আছে এখেতে। আৰু এতিয়া আমি, আৰু ইয়াতে টায়াৰ পামচাৰ মাৰি কিনে এতিয়া ঘৰলৈকে গৈ থাকিম।